সুপ্ৰভাত আকৌ এটা নতুন পুৱালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ এটা বিশেষ ভিডিঅ'। প্ৰথমতে কৈ লওঁ আজি ক'ত গৈছোঁ আমাৰ অফিচৰ বাইদেউসকলে আমাক আজি স্পেচিয়েলি খুৱাম বুলি ক'লে আৰু সেয়ে আমি গ'লোঁ সেইখন যে দেখিছে ব্ৰহ্মপুত্ৰ হোটেললৈ আৰু এইখনেই হৈছে ব্ৰহ্মপুত্ৰ হোটেল। তাৰ আগতে কথা এটা কওঁ, আপোনালোক সকলোৱে ভাবে চাগে মই কি কৰি আছোঁ, যিহেতু মই ডিউটি যাওঁ বুলি কওঁ ভিডিঅ'বোৰত। মই কৰি আছোঁ নাজিৰা ONGCত এপ্ৰেণ্টিছশ্বিপ 1 বছৰীয়া আৰু এতিয়া মাৰ্চৰ 30 তাৰিখে শেষ হ'ব। সেই বাইদেউসকলে আমাক খুৱাম বুলি ব্ৰহ্মপুত্ৰলৈ লৈ গ'ল আৰু যিমানকেইদিন থাকিলোঁ 1 বছৰ খুব সোনকালে গুচি যোৱা যেন লাগিছে। এটা পৰিয়ালৰ দৰে আমি আছিলোঁ। বাইদেউসকল খুব মৰমীয়াল, আমাক খুব মৰম কৰে। আমি সকলো কথাই বাইদেউহঁতৰ লগত শ্বেয়াৰ কৰিব পাৰিছিলোঁ আৰু তাকে ভাবিলোঁ আজি যি মুহূৰ্ত, সেই মুহূৰ্তখিনি মই এনেদৰে ভিডিঅ' এটা বনাই সাঁচি ৰাখোঁ, যাতে যেতিয়াই মন যাব বাইদেউসকলকো চাব পাৰিম আৰু এই কথাবোৰ মনত থাকিব। বাইদেউসকলে আমাক সঁচাকৈ ক'বলৈ গ'লে খুবেই মৰম কৰে আৰু আমি খুব তৃপ্তিৰে একেলগে মিলি এসাঁজ খালোঁ। এয়া হৈছে চৰল আৰু মই দুয়োজনী বাইদেউহঁতৰ লগতেই থাকোঁ আৰু সঁচাকৈ আজি গৈ খুব ভাল লাগিল আৰু বাইদেউহঁতৰ লগত সদায় থাকিব বিচাৰোঁ, সদায় বাইদেউহঁতৰ মৰম বিচাৰোঁ আৰু এই 1 বছৰীয়া যি কাম, এই কামত বহুত কথাই শিকিলোঁ, বহুত অভিজ্ঞতা হ'ল আৰু এই অভিজ্ঞতাবোৰে হয়তো আহিবলগীয়া সময়ত নিশ্চয় আগবাঢ়িবলৈ সাহস দিব, কাম কৰিবলৈ ভালদৰে পথ দেখুৱাব বুলি মোৰ বিশ্বাস আছে। তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আহি এখন ছবিৰ অৰ্ডাৰ পাইছিলোঁ। তাকে আহি আকৌ ছবিৰ সৈতে ব্যস্ত হ'লোঁ আৰু কিছুমান ভাল লগা মুহূৰ্ত ফটো তুলি ৰাখিলোঁ আৰু সেয়াও আপোনালোকৰ আগত দেখুৱাইছোঁ আৰু এনেদৰে আজি দিনটো পাৰ কৰিলোঁ। এটা খুব ভাল লগা সময়, মনত পৰিলে আকৌ যাতে চাব পাৰিম আৰু আপোনালোকৰো আজি চাই কেনেকুৱা লাগিলে ক'ব আৰু আজিলৈ ইমানতে সামৰিছোঁ আৰু সদায় যেন আপোনালোকে মোক মৰম কৰি থাকে। ধন্যবাদ।